নমস্কাৰ মোৰ নাম মঞ্জু দত্ত হয় কেনেকুৱা আপোনালোকৰ খবৰ আশা কৰিছো আপোনাক সকলোৱে ভালেই আছে আজি এটো মোৰ প্ৰথম ভিডিও হয় মোৰ এই চেনেলটোৰ নাম হৈছে মোৰ জীৱনৰ কাহিনী আৰু নামটো শুনি চাগে আপোনালোকে গম পাইছে কি ভিডিও কেনেকুৱা হ'ব মই এই চেনেলটোত মই আপলোড কৰিম মোৰ ডেইলি লাইফষ্টাইল মোৰ লাইফত কি হয় কি নঘটে মানুহৰ জীৱনত বহুত কিবা কিবি ঘটে হয় না আজি যদি আপুনি ভালকৈ আছে কালি ভালকে নাথাকিবও পাৰে মানে গ্যাৰান্টি নাই হেতু কাৰণে ভাবিছো এই চেনেলটোত মানে মই মোৰ ডেইলি লাইফষ্টাইল ভিডিও আপলোড কৰিম আৰু আশা কৰিছো কি আপোনালোক সকলোৱে মোৰ সাপোৰ্ট কৰিব আৰু মোক আগুৱাই লৈ যাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই এটো প্ৰথম ইন্ট্ৰোডাকচন ভিডিও মানে ভাবিছো এটা প্ৰথম ইন্ট্ৰোডাকচন ভিডিও দি দিও তাৰ পিছপা মানে মোৰ ৰেগুলাৰ মানে মই ভিডিও যেনেকে ভাবিছো যোনটো কন্টেন্টত মই কাম কৰিম আৰু মোৰ নাম মই কৈছো যেনেকে মই মঞ্জু দত্ত হয় আৰু ম্যাৰিড হয় আৰু বয়সটো হয়তো এতিয়া মোৰ 22 বছৰ হৈছে আৰু মোৰ ঘৰ অসমৰ হয় মোৰ মাৰ ঘৰ হৈছে লখিমপুৰ আৰু মই বিয়া হৈছো শিলাপথাৰলে আৰু মই বেংগলী লৰাৰ লগত বিয়া হৈছো এয়া শাখা পলাও পিন্ধি আছো কিন্তু মই অসমীয়া হয় আপোনালোকে সবে মোক অসমীয়া ছোৱালী বুলি মোৰ চেনেলটো সাপোৰ্ট কৰি আগুৱাই লৈ যাব মই হেতুৱে আপোনাৰ ফেলৰ পৰা আশা থাকিলে তেন্তে নেক্সট ভিডিও বা মই নিজৰ কন্টেন্টটো আপলোড কৰিম আজিৰ ভিডিওটো ইমানতে ৰাখিছো প্লিজ মই আশা কৰিছো আপোনাৰ সবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেলটো অন কৰি লব আৰু মোৰ ভিডিও চাই থাকিব তেতিয়া হলে আজিলৈকে বাই বাই আকৌ মই লগ পাম আপোনালোকৰ আগত এটা মানে মোৰ লাইফৰ কাহিনীৰ ভিডিও লৈ পেনে তো বাই বাই